Hey guys, welcome to my YouTube channel Midul Vlog. আজি অন্য এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো। এই ভিডিওটো ঘৰৰ পৰা ষ্টাৰ্টিং কৰিব ওলাইছো। যেহেতু কপিল মই মাকে আমি এজেগালৈ যাবলৈ ওলাই আছো। যেহেতু বাইদেউৰ ঘৰলৈ ইয়া কপিল ৰেডি হৈ গ'ল। কপিল কেনেকুৱা লাগিছে কমেন্ট কৰি দিব কপিলক। কপিল মই ৰেডি হৈ গ'লো যাবলৈ। ক'লে যাব আমি এতিয়া? আইনুবাই ঘৰ যাবা? আমি আইনু ঘৰলৈ যাব ওলাইছো মানে বাইদেউৰ ঘৰলৈ। এতিয়া গৈ থাকোঁ কপিল মই কপিলৰ মাক আমি তিনিওজনে যাম। বেছি দূৰত নহয়, ওচৰতে আপোনাৰ অহা যোৱা যাওঁতে আপোনাৰ 7 কিলোমিটাৰমান, আহোঁতে 7 কিলোমিটাৰমান অহা যোৱা 14-15 কিলোমিটাৰমান হ'ব। যাওঁ বুলি ওলালোঁ। যিহেতু আজি অলপ বতৰটো ভাল কৰিছে, কিন্তু ৰ'দটো নাই, তথাপি বতৰটো ভাল কৰিছে, বৰষুণ নাই কাৰণে ওলাইছোঁ কপিল আৰু মই। কপিলে মোৰ পাছে পাছে আহি আছে। আমি ৰেডি হৈ আছোঁ, কিন্তু মাকে এতিয়ালৈকে ৰেডি হোৱা নাই, সেইকাৰণে আমি ৰৈ থাকিবলগীয়া হৈছে। গৈ থাকিম আৰু তাৰপিছত আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, অলপ স্কিপ নকৰা। এয়া কপিল আছে, কপিল আৰু মই ৰেডি হৈ গ'লোঁ। যিহেতু কি খালা তুমি? কি খালা? মুখৰ ভিতৰত কি আছে অ' তোমাৰ? মাই গড, কি খালা তুমি? মনে মনে খালা মানে? মজা আয়া। হৈ গ'লোঁ ন কপিল যাবলৈ? ৰেডি হৈ গ'লোঁ। এয়া তিনিজনে ফুল লগাই আহিলা। ফুল লগাইছা কাৰণে ভাল লাগিছে ন তোমাক? মাই গড, ধুনু ধুনু লাগিছে অ'। সেইটো ভাল ধুনু ধুনু লাগিছে। আমি ৰেডি হৈ গ'লোঁ। এতিয়া গৈ থাকোঁ, বাইকখন ষ্টাৰ্ট দি লওঁ। এয়া তিনিজনে আমি যাম। যিহেতু দলংখন পাৰ হৈ ল'ব লাগে, সেইকাৰণে দলংখন পাৰ হৈ লওঁ এতিয়া। আৰু এয়া পাৰ হৈ গৈ আছোঁ। ফাইনেলি এতিয়া 10 মাইল আহি পাই গ'লোহি। 10 মাইলৰ প্ৰায় এতিয়া এই ৰাস্তাটোত আমাৰ সোমাই গৈ থাকিব লাগিব এয়া আগলৈ। আৰু বেছি দূৰ নহয়, অলপ আগলৈ গ'লে পাম। কিন্তু সকলো চাইডে একদম মানে পানী পানী হৈ আছে। চাওক, আপোনালোককো দেখাই আছোঁ। আমি এতিয়া পালোহি। আৰু কপিলে একদম ৰাস্তা বিস্কুট লাগে, বিস্কুট কিনি মেলি একদম ৰাস্তা খাই আছে। বিস্কুট দেখাই দিয়া কপিল। শেষ হৈ গ'ল। বিস্কুট খাই আহিছে পূৰা, ৰাস্তাতে বিস্কুট লাগে, বিস্কুট খাই মেলি আহি আছে। এতিয়া সকলো চাইডে পানী মাথোঁ, এতিয়া আপোনালোককো দেখাই আছোঁ। এইফালে পথাৰত চাওক ৰোৱনীয়ে ধান ৰুলে। যিহেতু হাউৰি লগাইছে বোলে, মানে সেইকাৰণে পূৰা ধান ৰুই আছে বহুত এজাক। যিহেতু 10 মাইল আহি পাই গ'লোহি বাইদেউ ঘৰলৈ। আহা ঘৰৰ আগফালে জান এটা আছে। জানটোত আপোনালোকে একদম মাছ মানে বহুত ওলাই আছে, এইটোকে চাই আছোঁ। কপিল মই আৰু এইফালে মাছ ধৰি ওলাই আছে। এই জানটোত বহুত মাছ ওলাই আছে, মাছেই মাছ। এই কপিল সিহঁতেও চাই আছে, ইফালেও মাছেই মাছ, সৰু মাছ কিন্তু। অঁ, ফুলটো লৈ কি কৰি আছা অ' তুমি? কি কৰিছা? অঁ, ফুল সজাই আছা। এইটো আইনুক বাই ঘৰত আহি ফুল সজাই আছা তুমি? এই মাই গড, ধুনু ধুনু লাগিছে অ'। অঁ, চাকু লৈ আছে। আমাৰ আইনু বাইদেউ, হাই কৈ দিয়া আইনু বাইদেউ। আৰু কপিল এইযোৰ কপিলৰ লগত খেলি আছা ন? হাইটো 1 নম্বৰ। এইটো আমাৰ বাইদেউজনী, এইজনী। আৰু ইফালে আৰু এজনী ইয়াত আছে। কি নাম আছিলে তোমাৰ? নামটো কি আছিলে? বিস্মিতা গগৈ। তোমাৰ নামটো কৈ দিয়া একবাৰ। নিহাৰিকা দত্ত। তোমাৰ নামটো কৈ দিয়া, কৈ দিয়া আকৌ। তোমাৰ নাম নাজানা তুমি? কপিল ভাই। এইটো কপিল ভাই হয়। বৰ্তমান এতিয়া সকলোৱে বহি আছোঁ, এয়া গোটেইখিনিয়ে বহি আছোঁ। একচুৱেলি আমি 10 মাইল আহিছিলোঁ। 10 মাইল আহি এতিয়া
যিহেতু আজি দোলহাট বজাৰ যিহেতু আজি দোলহাট বজাৰ সপ্তাহী বজাৰ সেইকাৰণে বজাৰত এপাক সোমাই যাওঁ বুলি ক'লে সেইকাৰণে ভণ্টিয়ে সেইকাৰণে সোমাই যাওঁ বুলি আহিলোঁ বজাৰ পালোঁহি কিন্তু কপিলক মানে ট্ৰেইন চাব লাগে ষ্টেচনৰ মালগাড়ী এখন ৰখি আছে তাক দেখাই আনো বুলি এতিয়া আহি আছোঁ অলপ ষ্টেচন আহি পাই গ'লোহি আমি কঁঠালপুখুৰী ষ্টেচনে দেখাই আছোঁ কঁঠালপুখুৰী ষ্টেচন আহিছোঁ যিহেতু কপিলে একদম আমনি কৰি আছে আমি আহিছিলোঁ একচুৱেলি 10 মাইল বাইদেউ ঘৰত কিন্তু বজাৰত সোমাই যাওঁ ক'লে এতিয়া বজাৰত আহিলোঁ কিন্তু আকৌ ষ্টেচন আহিব লাগে কপিলে আগত একদম ষ্টেচন পাই মানে মালগাড়ী এখন ৰখি আছে একদম পূৰা দৌৰি মাৰিছে ট্ৰেইন চাব লাগে হ'লনে চোৱা হ'লনে যাবানে এতিয়া ক'ত যাবা এতিয়া উঠাই দিছোঁ ট্ৰেইনত মালগাড়ী ট্ৰেইনে ভাল লাগিছে হা নাচি দি আছোনে বাৰু ভালকৈ নাচা আকৌ এয়া ফূৰ্তিত পূৰা নাচিয়ে দিছে আৰু ব'লা হৈ গ'ল এতিয়া যাওঁগৈ ব'লা ব'লা কেলৈ বহিছা তুমি মাই গড এয়া কপিলা ট্ৰেইনত উঠি আছে মোক কিন্তু তলত থৈ দিছা ন তুমি হা কপিলা পূৰা ওপৰত উঠি আছে ইফালৰ পৰা ইফালে চাই আছে বহুত ভালো লাগিছে কিন্তু ট্ৰেইনো আহিব সময় হৈছেগৈ আৰু চুম এটা দি দিয়া মোবাইলত চুম এটা দি দিয়া চুম দি দিছে কপিলে এয়া ষ্টেচনৰ পৰিৱেশ কঁঠালপুখুৰী ষ্টেচন আপোনালোকো বহুত ভাল লাগিব ভাল লাগে জেগাটো একদম হাৱা বতাহ সেইকাৰণে আপোনালোকো আহিব সন্ধিয়া সময় বেছি ভাল লাগে আহি বিশেষকৈ আপোনাৰ বেলেগ ধৰণৰ মালগাড়ী চাওক কি বস্তু আনে নাজানো কিন্তু বেলেগ ধৰণৰ মালগাড়ীখন ইয়াতে আপোনাৰ কেইবাদিন ধৰি ইয়াতে ৰাখি থৈ দিছে এইটো ইয়াত আপোনাৰ তিনিখনকৈ ট্ৰেইন লগত ক্ৰচিং কৰিব পাৰে এতিয়া ট্ৰেইন চোৱা হৈ গ'ল এতিয়া আমি যাওঁ বজাৰত এপাক সোমাওঁ বজাৰত সোমাই আকৌ ঘৰলৈ যাম যিহেতু বতৰো আকৌ বেয়া কৰিছে বৰষুণ আহিব অঁ আমি কিবা এটা খাই ল'মগৈ তাৰপিছত বজাৰত এপাক সোমাওঁ তাৰপিছত ঘৰলৈ গৈ থাকোঁ মানে বতৰ একেবাৰে বেয়া কৰিছে গৈ থাকোঁ অলপ কেঁচা চব্জি বজাৰ কৰিলোঁ এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া আহি আছোঁ যিহেতু মই কপিলক লৈছোঁ আৰু ভণ্টিয়ে লৈছে বেগটোৱে পূৰা বেগটো লৈ আছে আৰু আমি গৈ আছোঁ এতিয়া আকৌ পুনৰ এই দলংখন পাৰ হ'বলগীয়া হৈছে এই ভণ্টি আৰু এতিয়া কপিলে পাৰ হৈ আছে তাৰপিছত মই পাৰ হ'ম যিহেতু বাঁহৰ দলং বাইকখন পাৰ কৰিম যিহেতু লাহে লাহে পাৰ হ'ব লাগিব কপিল আৰু ভণ্টি পাৰ হৈ গ'ল এতিয়া মই পাৰ হৈ থাকোঁ মইতো যিহেতু বাইক লৈ পাৰ হ'ম সেইকাৰণে এতিয়া বাইক লৈ পাৰ হৈ গৈ আছোঁ ফাইনেলি ঘৰত আহি পাই গ'লোহি যিহেতু বজাৰৰ পৰা আহোঁতে অলপ পলম হৈ গ'ল আৰু ঘৰত আহি পোৱাৰ লগে লগে একদম মানে ধাৰাসাৰ বৰষুণ হৈ গ'ল যিহেতু ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইকাৰণে অলপ পলমকৈ হ'লেও ভিডিঅ'টো আকৌ এতিয়া পুনৰ আৰম্ভ কৰিছোঁ চাই থাকিব সম্পূৰ্ণ চাই মেলি বহি আছোঁ ঘৰতে বহি আছোঁ বৰ্তমান আৰু আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাই দিব লাইক কৰি কমেণ্ট কৰি আৰু আপোনালোকৰ মাজলৈ আৰু নতুন নতুন ভিডিঅ' লৈ পুনৰ আহি থাকিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মৰম চেনেহবোৰ দি থাকিব আজিলৈ বাই বাই গুড নাইট